দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৱৰ্তী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত বৰহেৰামুদু সত্ৰত আজি মাধৱদেৱৰ জন্ম উৎসৱ পালন কৰা হয়। এই উপলক্ষে পুৱা বুঢ়ী আইসকলে প্ৰসংগ কৰাৰ পিছত ধৰ্মধ্বজ উত্তোলন কৰি দক্ষিণ কামৰূপৰ জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা বৰহেৰামুদু সত্ৰৰ ডেকা সত্ৰাধিকাৰ ধীৰেন মহন্ত অধিকাৰীয়ে ইয়াৰ পিছত বাপসকলৰ নাম প্ৰসংগৰ লগতে ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটে। সভাপতি জিতেন মহন্তই আগধৰা অনুষ্ঠানটোত বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্ত, বয়োজ্যেষ্ঠ ব্যক্তি গিৰিধৰ দাস, উপসভাপতি কৰুণা মহন্ত, সম্পাদক ৰাজেশ ঠাকুৰীয়া, গায়ন ভাৰত কলিতা, বায়ন ৰঘুনাথ কলিতা, সদস্য অনন্দা প্ৰসাদ কলিতা, বিপুল বৈশ্য চাণক্য ঠাকুৰীয়া, দীনবন্ধু কলিতা, উৎপল দাসকে ধৰি আই মাতৃ বাপ বান্ধৱসকল উপস্থিত আছিল। উল্লেখ্য যে একশৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৌহাত স্বৰূপ বৰহাৰ পো মাধৱদেৱ গুৰুজনাই 1563 চনত স্থাপন কৰিছিল দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ ৰাণী উন্নয়ন খণ্ডৰ তাঁতিবামা ৰাজহ গাঁৱৰ ঐতিহাসিক বৰহেৰামুদু সত্ৰ। 450 বছৰৰ পুৰণি ঐতিহাসিক সত্ৰখন আজিলৈ চৰকাৰী অনুদানৰ পৰা বঞ্চিত। যিটো সময়ত অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহলৈ আৰ্থিক বৰঙণি দি আহিছে, তেনে সময়ত বৰহেৰামুদু সত্ৰই আৰ্থিক অনুদানৰ পৰা বঞ্চিত হোৱাটো অতি পৰিতাপৰ বিষয় বুলি মত পোষণ কৰে দক্ষিণ কামৰূপৰ জিলা সত্ৰ মহাসভাৰ সহকাৰী সম্পাদক মিতুমণি দাসে। নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম।